নমস্কাৰ বন্ধু-বান্ধৱীসকল মহাশিৱৰাত্ৰি হিন্দু ধৰ্মৰ বহুতো পবিত্ৰ পৰ্ব বুলি মনা হয়। এই পৰ্ব ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত পালন কৰা হয়। এই দিনা মহাদেৱৰ দিন তথা তেওঁৰ বিবাহৰ দিন হিচাপেও মনা হয়। এই দিনা মহাদেৱক উপাসনা কৰিলে ব্যক্তিৰ সকলো মনোকামনা পূৰ্ণ হ'ব পাৰে। বিবাহত অহা বাধাও নিবাৰণ হয় আৰু আয়ুস বৃদ্ধিৰ বাবেও এই দিনা মহাদেৱৰ উপাসনা অত্যন্ত ফলদায়ী। এই দিনাৰ ব্ৰত, পূজা-পাঠ, মন্ত্ৰ-জপ তথা ৰাত্ৰি জাগৰণ বহুতো মহত্বপূৰ্ণ। গতিকে জানো আহক আজি শিৱৰাত্ৰিৰ দিনা মহাদেৱৰ ওচৰত কৰা কিছু বিশেষ ক্ৰিয়াৰ বিষয়ে, যিয়ে আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। প্ৰথমে শিক্ষা আৰু মনৰ একাগ্ৰতাৰ বাবে কৰক এই ক্ৰিয়া। শিৱৰাত্ৰিৰ দিনা ৰাতিপুৱাৰ সময়ত ভগৱান ভোলানাথক গাখীৰ মিশ্ৰিযুক্ত জল অৰ্পণ কৰিব। সেই সময়ত নমঃ শিৱায় মনতে জপ কৰি থাকিব। শিৱলিংগত স্পৰ্শ কৰাই পাঁচমুখী ৰুদ্ৰাক্ষ কণ্ঠত ৰঙা সূতাৰে ধাৰণ কৰিব। উত্তম স্বাস্থ্য আৰু আৰোগ্যৰ বাবে কৰক এই ক্ৰিয়া। মহাদেৱৰ ওচৰত এটি চাৰিমুখী মাটিৰ চাকি গৰুৰ ঘিউৰে জ্বলাব আৰু তাত এটুকুৰা কপোৰ দি দিব। তাৰ পাছত ভগৱান শিৱক পানীত চাউল, গাখীৰ মিশ্ৰি মিলাই অৰ্পণ কৰিব। মন্দিৰতে নমঃ শিৱায় যিমান সম্ভৱ জপ কৰিব। মহাদেৱ শিৱক ভাল স্বাস্থ্য তথা দীৰ্ঘ আয়ুৰ প্ৰাৰ্থনা কৰিব। উত্তম চাকৰি তথা মনে বিচৰা চাকৰি পাবলৈ কৰক এই ক্ৰিয়া। শিৱৰাত্ৰিৰ দিনা ৰূপৰ পাত্ৰত জল ভৰাই মহাদেৱক অভিষেক কৰক। সেই সময়ত মনতে নমঃ শিৱায় কৈ থাকিব। প্ৰভু ভোলানাথক বগা ফুল দুয়োখন হাতেৰে অৰ্পণ কৰি থকা সময়ত নিয়োগ প্ৰাপ্তিৰ প্ৰাৰ্থনা কৰিব। সন্ধ্যাকালত শিৱ মন্দিৰত 11 গছি ঘিউৰ বন্তি জ্বলাব। ধন প্ৰাপ্তি, উন্নতি তথা ৰৈ থকা ধন প্ৰাপ্তিৰ বাবে কৰক এই উপায়। ৰাতিপুৱা সূৰ্যোদয় হোৱাৰ এঘণ্টাৰ ভিতৰতে পঞ্চমৃত অৰ্থাৎ গাখীৰ, দৈ, মৌ, চেনি, ঘিউৰে ভগৱান শিৱক অভিষেক কৰক। এই সামগ্ৰীসমূহ এটা এটাকৈ অৰ্পণ কৰিব। একেলগে মিলাই নিদিব। তাৰ পিছত জলধাৰা অৰ্পণ কৰিব। ওম পাৰ্বতীপতিয়ে নমঃ 108 বাৰ জপ কৰক। ৰৈ থকা ধন প্ৰাপ্তিৰ বাবে প্ৰাৰ্থনা কৰক আৰু ধন বৃদ্ধিৰ বাবেও প্ৰাৰ্থনা কৰিব। উত্তম সন্তান প্ৰাপ্তিৰ বাবে পতি পত্নীয়ে একেলগে শিৱৰাত্ৰিৰ দিনা শিৱলিংগত গৰুৰ বিশুদ্ধ ঘিউ অৰ্পণ কৰিব। তাৰ পাছত শুদ্ধ জলধাৰা অৰ্পণ কৰিব তথা সন্তান প্ৰাপ্তিৰ প্ৰাৰ্থনা কৰিব। এই ক্ৰিয়া পতি পত্নীয়ে একেলগে কৰিব লাগিব, বেলেগে বেলেগে নকৰিব। 11টা অখণ্ড বেলপাতত বগা চন্দনেৰে ৰাম ৰাম লিখি শিৱলিংগত অৰ্পণ কৰিব। শীঘ্ৰে বিবাহৰ বাবে কৰক এই ক্ৰিয়া। শিৱৰাত্ৰিৰ দিনা সন্ধিয়া 5 পৰা 6 বজাৰ ভিতৰত হালধীয়া বস্ত্ৰ পৰিধান কৰি শিৱ মন্দিৰলৈ যাওক। শিৱলিংগত সিমানটা বেলপাতত চন্দন লগাই অৰ্পণ কৰক যিমান আপোনাৰ বয়স। এটা এটাকৈ বেলপাত নমঃ শিৱায় কৈ কৈ শিৱলিংগত ওলোটাকৈ অৰ্পণ কৰিব আৰু ধূপ বন্তি জ্বলাই শীঘ্ৰে বিবাহৰ প্ৰাৰ্থনা কৰিব। সুখী দাম্পত্য জীৱনৰ বাবে কৰক এই ক্ৰিয়া। পতি পত্নীয়ে সন্ধিয়া সময়ত স্বচ্ছ বস্ত্ৰ পৰিধান কৰি শিৱ মন্দিৰলৈ যাব। ৰূপৰ বা ষ্টীলৰ পাত্ৰৰে একেলগে শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰিব আৰু পাছত গংগাজল অৰ্পণ কৰিব। অৰ্পণ কৰাৰ সময়ত নমঃ শিৱায় কৈ থাকিব। ইয়াৰ পাছত শিৱলিংগত 27 পাহ গোলাপ ফুল নিজৰ সোঁ হাতেৰেই অৰ্পণ কৰিব। বিশুদ্ধ গৰুৰ ঘিউৰে বন্তি জ্বলাব। দুয়ো হাত জোৰ কৰি সুখী বৈবাহিক জীৱনৰ প্ৰাৰ্থনা কৰিব তথা ঘৰলৈ ঘূৰি অহাৰ সময়ত কোনো দৰিদ্ৰ মহিলাক ফল খুৱাব। বন্ধু-বান্ধৱীসকল, এয়া আছিল আজিৰ ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।